हेलो एवरीवन मोर अन्य এটা নতুন ভিডিঅ' আপোনালোকক স্বাগত জনাইছোঁ তো আজি মই দেখাম আমাৰ খেতি আৰু কি খেতি কৰিছে আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এতিয়া বলক আমাৰ খেতিলৈ যাওঁ সো গাইস মই খেতিত আহি পালোহি আৰু এতিয়া আপোনালোকক দেখাম আমাৰ খেতি আৰু কি খেতি কৰিছে এয়া চাওক এয়া হৈছে জাতিলাও গছ এয়া চাওক সৰু সৰু হৈ আছে জাতিলাও আৰু এইটো ডাঙৰ হৈ গৈছে জাতিলাও আৰু এয়া গোল জাতিলাও আৰু কিছুমান আছে দীঘল জাতিলাও আৰু 2-3 দিন হৈছে জাতিলাও গছৰ পৰা আনি পেলাই এটা খোৱা হৈছে আৰু এপিনে চাওক নহৰু খেতি আৰু ইয়া নহৰু গছ চাওক আৰু এপিনে চাওক ধনিয়া গছ কি ওখ হৈছে আৰু ধনিয়া গছত ফুলো হৈছে ধুনীয়া লাগিছে আৰু এপিনে চাওক পিয়াজ খেতি ইয়া চাওক আৰু এপিনে জলকীয়া খেতি ইয়া চাওক জলকীয়া খেতি আৰু ইয়া জলকীয়া লাগিছে গছত ইয়া চাওক জলকীয়া হৈ আছে আৰু এপিনে চাওক বেঙেনা খেতি ইয়া চাওক আৰু ইয়া সৰু সৰু বেঙেনা হয় আৰু এইটো বেঙেনাৰ নাম কি আপোনালোকে কমেন্টছত জনাবচোন মই নাজানো এইটো বেঙেনাৰ নাম ইয়া সৰু সৰু বেঙেনা হয় আৰু এপিনে চাওক বিলাহী খেতি চাওক ইয়া চাওক গছত কি ধুনীয়া লাগি আছে বিলাহী আৰু এই কেঁচা হৈ আছে পকা নাই আৰু কেইদিনমান যাব লাগিব চাগে তাৰপিছত চাগে পকি যাব এসপ্তাহ মানে লাগে নে বেছি লাগে নাজানো আৰু ইয়া চাওক মই আঁতৰ পৰা দেখাই দিছোঁ আমাৰ খেতি কি ধুনীয়া লাগি আছে সেউজীয়া হৈ আছে একেবাৰে চাওক আৰু এপিনে চাওক অমিতা গছ দুটা নতুন গছ হয় আৰু এপিনে চাওক উৰহি গছ আৰু উৰহি বহুত মানুহ নি খালে আমাৰ গছৰ পৰা বহুত লাগে উৰহি আৰু আমিও খালোঁ আৰু এপিনে চাওক অমিতা গছ এইটো অমিতাৰ পৰা বহুত মানুহ নি খালে আৰু এইটো নতুন অমিতা গছ হয় আৰু আমাৰ গছত চেণ্ডেল বান্ধি থৈছে মানুহৰ গলে নজৰ লাগিলে অমিতা গলে বেয়া হৈ যায় আৰু মিঠা নালাগে সো গাইস আজিলৈ ভিডিঅ'টো ইমানেই আজিলৈ বাই বাই